নমস্কাৰ বন্ধুসকল, মই আজি কথা পাতিম বানপানীৰ বিষয়ে। বন্ধুসকল, বানপানী আহিলে কিদৰে বানপানীৰ পৰা ৰক্ষা পাব পাৰি তাৰ বিষয়ে মই কিছুমান টিপছ আপোনালোকক দিব বিচাৰিম। বন্ধুসকল, মই যি টিপছ দিছোঁ সেই টিপছৰ ভিতৰত 1 নম্বৰত মই থৈছোঁ যে আপোনালোকৰ যি মোবাইল ফোন আছে সেই মোবাইল ফোনসমূহ আপোনালোকে খুব যাতে ফুল চাৰ্জ কৰি ৰাখে। যদি বানপানী অহা যদি আপুনি আগজাননী পায় তেতিয়া আপোনালোকৰ যি মোবাইল আছে সেই মোবাইলটো ফুল চাৰ্জ কৰি থ'বলৈ নাপাহৰিব। আৰু 2 নম্বৰতে বন্ধুসকল, ফুল চাৰ্জ কৰি থ'লেই নহ'ব। আপোনালোকৰ যি মোবাইল আছে সেই মোবাইলসমূহত আপোনালোকৰ যি কথা পাতিবলৈ যি ৰিচাৰ্জ কৰিবলগীয়া হয়, টক টাইম বেলেঞ্চ, আপোনালোকৰ মিনিমাম যি বেলেঞ্চ থাকে সেই বেলেঞ্চ যাতে আপোনালোকৰ মোবাইলত যাতে থাকে সেইটো আপোনালোকে ধ্যান দিব। আৰু 3 নম্বৰত বন্ধুসকল, আপোনালোকৰ যি নথিপত্ৰ আছে সেই নথিপত্ৰ আপোনাৰ শিক্ষাগতৰ ফালৰে হওক বা অন্যান্য মাটিৰে হওক বা আপোনাৰ কোনো ধৰণৰ বেংকৰে হওক বা LICৰে হওক ইত্যাদি যিবিলাক আপোনালোকৰ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ যি নথি আছে সেই নথিসমূহ যাতে আপোনালোকে যদি বানপানী অহা যদি আপুনি আগজাননী পায় সেই বানপানী অহাৰ আগতেই যাতে আপোনালোকে আপোনালোকৰ সেই নথিসমূহ আপোনালোকে খুব ধুনীয়াকৈ আপোনালোকৰ ফাইলত যাতে আপোনালোকে পেক কৰি থয়, যাতে আপোনালোকে সেই ফাইলসমূহ যাতে খুব সহজেই যাতে পায় সেইটো আপোনালোকে লক্ষ্য ৰাখিব। বন্ধুসকল, 4 নম্বৰতে আপোনালোকে যদি পোহনীয়া যদি আপোনালোকৰ জীৱ জন্তু আছে, সেই গৰু ছাগলীয়ে হওক, হাঁহ কুকুৰাই হওক, গাহৰিয়ে হওক ইত্যাদি যিবিলাক আপোনালোকৰ পোহনীয়া জীৱ জন্তু থাকে সেই পোহনীয়া জীৱ জন্তুবিলাক যদি আপোনালোকৰ যদি বানপানী আহি যায় সেই জীৱ জন্তুবিলাকৰ বহুত সমস্যা হয়। সেইকাৰণে আপোনালোকে যি গৰু গাহৰি ছাগলী পোহে সেইবিলাক আপোনালোকে যাতে খুব সহজে যাতে মোকলাই দিব পাৰে সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগে। যদি আপোনালোকে গৰু ছাগলী যদি বান্ধি থয়, যদি সেই ৰাতি যদি কোনোবা সময়ত যদি বানপানী আহি যায় তেতিয়া আপোনালোকে সেই গৰু ছাগলীসমূহ খুলিবলৈ আপোনালোকৰ কিছু অসুবিধা হয়। সেইকাৰণে আপোনালোকে কি হয়, কাঁচিয়ে হওক বা কটাৰীয়ে হওক আপোনালোকে কিবা এটা অস্ত্ৰ আপোনালোকে সহজে পোৱাকৈ থ'ব লাগে, যাতে সেই পানী যদি বাঢ়ি যায় তেতিয়া সেই জীৱ জন্তু পোহনীয়া যিবিলাক জীৱ জন্তু আছে সেইবিলাক যাতে খুলি দিবলৈ, সেইবিলাক যাতে ৰছীবিলাক কাটি দিবলৈ সুবিধা হয়। সেইকাৰণে আপোনালোকৰ যি অস্ত্ৰ থাকে সেই অস্ত্ৰ এখন আপোনালোকে কাঁচিয়ে হওক বা কটাৰীয়ে হওক খুব সহজে পোৱাকৈ আপোনালোকে থ'ব লাগে। আৰু বন্ধুসকল, 5 নম্বৰতে আপোনালোকে যদি পাৰে এডোখৰ ওখ ঠাইৰ আগতে আপোনালোকে বিচাৰি থ'ব লাগে। যদি ইন ফিউচাৰ যদি বানপানী আহে আমি সেই ওখ ঠাইডোখৰত আশ্ৰয় ল'ম বুলি আপোনালোকে এডোখৰ ওখ ঠাইৰ আপোনালোকে সন্ধান কৰি থ'ব লাগে। যদি আপোনালোকে পানীটো যদি লাহে লাহে যদি আহে, যি মাথাউৰি যদি ছিঙি যায়, ছিঙাৰ লগতেতো আপোনাৰ পানীটো বাঢ়ি নাযায়, পানীটো লাহে লাহে আহিব। লাহে লাহে আহোঁতে তেতিয়া কি কৰিব পাৰে, আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লগতে আপোনালোকৰ যি পোহনীয়া জীৱ জন্তু থাকে সেই পোহনীয়া জীৱ জন্তুবিলাক সেই আপোনালোকৰ যি ওখ ঠাইডোখৰ আপুনি নিৰ্বাচন কৰি থৈছিলে, চাই থৈছিলে, সেই ওখ ঠাইডোখৰত আপোনালোকে শ্বিফ্ট কৰিব পাৰিব। তেতিয়া আপোনাৰ লোকচানৰ যি সংখ্যা হ'ব সেইটো খুব কম হ'ব, আপোনালোকৰ মানে লোকচানটো কমিব। বন্ধুসকল, 6 নম্বৰতে আপোনালোকে যি খোৱা পানী ব্যৱহাৰ কৰে সেই খোৱা পানীৰ কাৰণে আপোনালোকে যি বটল আছে, আজিকালিতো ডাঙৰ ড্ৰাম পায় পানী ভৰাই থোৱা, সেই ড্ৰামত যাতে আপোনালোকে খোৱা পানী যাতে আপোনাৰ বিশুদ্ধ যাতে খোৱা পানী আপোনালোকে সেই ড্ৰামত ভৰাই থয়, বটলত ভৰাই থয়, যাতে আপোনালোকৰ যদি পিয়াহ লাগিলে সেই পানীৰ সময়ত বিধ্বস্তৰ সময়ত আপোনালোকে যাতে সেই পানীসমূহ যাতে বিশুদ্ধ পানীসমূহ খায় সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগে। যদি আপুনি বিশুদ্ধ পানী খায় আপোনাৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহ'ব। আৰু যদি বানৰ সময়ত যদি আপোনালোকৰ যদি বেমাৰ আজাৰ হয় তেতিয়াতো বন্ধুসকল আপোনালোকে জানেই আৰু বেমাৰৰ পৰিণাম কি হয়, মই আপোনাক বিশেষ বহলাই নকওঁ এইটো বিষয়ত। বন্ধুসকল, যদি আপোনালোকে যদি বিশুদ্ধ পানী যদি যোগাৰ কৰিব নোৱাৰিলে তেতিয়া আপোনালোকে কি কৰিব, যদি বানপানীৰ পানীয়ে খাবলগীয়া হৈছে তেতিয়াহ'লে বন্ধুসকল পানীটো গৰম কৰি খাব, যদি পাৰে ফিল্টাৰ কৰি খাব, কিন্তু ডাইৰেক্টলি এনেই খাই নিদিব। খালে আপোনালোকৰ কিছু বেমাৰ হোৱা সমস্যাই দেখা দিব। বন্ধুসকল, আপোনাৰ 7 নম্বৰত হ'ল আপোনাৰ যদি বাঁহ আছে তেনেহ'লে বাঁহৰ পৰা আপুনি ওখ চাং এখন বনাই ল'ব পাৰে ঘৰৰ কাষতে। ওখ চাং এখন বনাই ল'লে কি হ'ব, আপোনাৰ যদি পানীটো যদি লাহে লাহে বাঢ়ে তেতিয়াহে আপুনি আপোনাৰ যিসমূহ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট যিবিলাক নথিপত্ৰ আছে সেইবিলাক আপোনালোকে তাত শ্বিফ্ট কৰিব পাৰিব আৰু আপোনালোকৰ যি ডকুমেণ্টছ হয় সেইবিলাক আপোনালোকৰ সুৰক্ষিত থাকিব। আৰু বন্ধুসকল, যদি আপোনালোকৰ যদি কলগছ আছে তেনেহ'লে আপুনি দা এখন ওচৰত থৈ সেই কলগছৰ ভুৰু আপুনি সময়ত বনাই ল'ব পাৰে। সেয়েহে আপুনি এই বস্তুবিলাক যিবিলাক মই ক'লোঁ সেইবিলাক যদি সতৰ্কতা যদি অৱলম্বন কৰে তেতিয়া আপুনি নিশ্চয় আপোনাৰ বিপদত অলপ হ'লেও আপোনাৰ যি লোকচানৰ হয় সেই লোকচানৰ সেই পৰিমাণটো কমি যাব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। আপুনি যদি চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল। আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব এই বানপানী হৈ আছে বা হ'বলগীয়া যিবিলাক এৰিয়া থাকে, যিবিলাক এৰিয়াত আচলতে বানপানী ঘনাই হয় সেইবিলাক মানুহৰ যাতে
এই হাতত যাতে এই মেছেজটো পৰে, এই ভিডিঅ'টো পৰে, তাৰ কাৰণে অকণমান আপোনালোকে কষ্ট কৰি ভিডিঅ'টো যাতে অকণ শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ বন্ধুসকল।